জীৱনটো কটাবলৈ এজন ভাল জীৱনসংগী থকাটো বহুত প্ৰয়োজন। এজন ভাল জীৱনসংগীৰ লগত সুখ শান্তিৰে জীৱনটো কটাব পৰা যায়। কিন্তু আজিকালি ল'ৰা ছোৱালীয়ে 2-4 দিন কাৰোবাৰ লগত কথা পাতে, দেখা কৰে আৰু তেওঁৰ লগত প্ৰথম কথাটো হৈছে এভইড আৰ্গুমেণ্ট। যিবিলাক ছোৱালীয়ে আৰ্গুমেণ্টক এভইড কৰে, অৰ্থাৎ তৰ্ক যুক্তি এইবিলাকক যদি আপোনাৰ গাৰ্লফ্ৰেণ্ডে এভইড কৰে, তেন্তে তাতকৈ ভাল আৰু লাইফ পাৰ্টনাৰ কোনো হ'ব নোৱাৰে। ধৰক আপোনালোকে ফোনত কথা পাতি আছে, তেতিয়াই আপোনালোকৰ মাজত আৰ্গুমেণ্ট হ'ল। আপুনি কৈছে নহয় এইটো পইণ্ট শুদ্ধ, কিন্তু আপোনাৰ গাৰ্লফ্ৰেণ্ডে কৈছে নহয় এইটো পইণ্ট শুদ্ধ, আৰু দুয়োজনৰ মাজত আৰ্গুমেণ্ট হৈছে। তেওঁ কৈছে মোৰটো শুদ্ধ, আপুনি কৈছে মোৰটো শুদ্ধ। তেতিয়াই যদি আপোনাৰ গাৰ্লফ্ৰেণ্ডে কয় ঠিক আছে আপোনাৰটোৱে শুদ্ধ, অৰ্থাৎ তেওঁ আৰ্গুমেণ্টৰ পৰা বাচিব বিচাৰে। তেওঁ ক'ব পাৰে ঠিক আছে মই সদায় ভুল থাকোঁ, কোনো কথা নাই, অৰ্থাৎ তেওঁ নিজকে তল কৰি লয়। মোৰ কোৱাৰ অৰ্থ এইটো যে যিজন ব্যক্তিয়ে আৰ্গুমেণ্টৰ পৰা বাচিব বিচাৰে, তেওঁ নিজকে তল কৰি ল'ব বা হাৰ মানি ল'ব। অৰ্থাৎ যিজনে আৰ্গুমেণ্টৰ পৰা বাচি থাকিব বিচাৰে, মিছাতে তৰ্ক যুক্তি কৰি ৰিলেশ্যনৰ মাজত বিবাদ আনিব নিবিচাৰে, তেওঁৱেই বেষ্ট হয়, আৰু এইটো ৰিলেশ্যনশ্বিপৰ হেল্থৰ কাৰণেও বহুত ভাল। দ্বিতীয় কথাটো হ'ল চৰি। এজনী ভাল ছোৱালীয়ে বাৰে বাৰে চৰি কয়। চৰি কোৱাৰো এটা ডাঙৰ কাৰণ থাকে। তেওঁলোকে ৰিলেশ্যনটো লৈ বহুত চিৰিয়াছ থাকে, বহুত মৰমেৰে সম্পৰ্কটো আগুৱাই নিব বিচাৰে। আৰু এজনী ভাল ছোৱালীয়ে পাষ্ট প্ৰেজেণ্ট সকলোতে চৰি কয়। ধৰক তাইৰ দ্বাৰা পাষ্টত কিবা হৈছিল, তেন্তে সেইটো লৈও আপোনাক চৰি ক'ব, আৰু কাৰেণ্টত কিবা হ'লে সেইটো লৈও চৰি ক'ব, মোৰ ভুল হৈ গ'ল মোক ক্ষমা কৰি দিবা। আৰু এনেকুৱা ছোৱালী বহুত বেষ্ট হয়। তৃতীয়তে হ'ল আপোনাৰ কাৰণে কান্দে, আপোনাৰ কাৰণে চকু পানী পেলায়। আজিকালি প্ৰায় দেখা যায় এনেকুৱা বহুত ছোৱালী থাকে, ল'ৰাবোৰৰ হৃদয় ভাঙে, এৰি থৈ গুচি যায়। অৰ্থাৎ বেছিভাগেই আজিকালি কন্দুৱাবহে জানে, কান্দিব নাজানে। চ' যিজনে আপোনাৰ কাৰণে কান্দে, আপোনাৰ কাৰণে চকু পানী পেলায়, তাতকৈ বেটাৰ কোন হ'ব পাৰে? আণ্ডাৰষ্টেণ্ডিং ইয়ৰ চাইলেঞ্চ। যিজনী ছোৱালীয়ে আপোনাৰ চাইলেঞ্চক বুজি পায়, ইয়াত চাইলেঞ্চৰ অৰ্থ হ'ল আপোনাৰ ফিলিংছ, ভাৱনা, আপোনাৰ মৌনতা, এই সকলোবোৰ বুজি পোৱা এজনী ছোৱালীতকৈ বেটাৰ আৰু কোন হ'ব? কেতিয়াবা কি হয় আমি একো ক'ব নোৱাৰোঁ, আমি মৌন হৈ যাওঁ। আমাৰ মনত কি চলি আছে এইটো জনাটো সকলোৰে বাবে সম্ভৱ নহয়, কিন্তু যিজনে বুজি পাইছে, নোকোৱাকৈয়ে বুজি পাইছে, আপোনাৰ ফিলিংছবোৰক বুজি পাইছে, সেইটোৱে সঁচা প্ৰেম। আৰু এনেকুৱা ছোৱালী বহুত কমেই পোৱা যায়, আৰু যিজনে পাইছে এনেকুৱা ছোৱালী, তেওঁ সঁচাকৈয়ে বহুত লাকি। তাইৰ লগত তেওঁ গোটেই জীৱন হেপিলি কটাব পাৰিব।